of the way that things have been. Oh, the way that things have been. Oh, second thing, second, don't you tell me what you think that I can be. I'm the one at the sink, I'm the master on the shelf. Couldn't even hear me if I yelled. It's so cold outside. I'm alone. হেল্ল' ফ্ৰেণ্ডছ, ব্লগটো আৰম্ভ কৰাৰ আগতে আজি মই আপোনালোকক দুটামান টিপছ দিব খোজোঁ। ঠাণ্ডা দিন পৰিছে, কমকৈ ইমান ঠাণ্ডা পৰিছে, গুৱাহাটীতো আৰম্ভ হৈছে ঠাণ্ডা হ'বলৈ। আজি এই হাতত এনেকৈ স্কেচ পৰেনে আপোনালোকৰ? মোৰ কিন্তু এনেকৈ পৰে ঠাণ্ডা দিন আহিলে, ড্ৰাই স্কিনৰ কাৰণে পৰে। গতিকে মই আপোনালোকক আজি স্কিনৰ বিষয়ে একো নকওঁ, কিন্তু অকল গেৰুৱাকেইটাৰ কাৰণে দুটামান টিপছ দিম। ব্লগটো আৰম্ভণিতে মই আজি টিপছেই আৰম্ভ কৰিছোঁ, বাকী পিছত আগবাঢ়িম। প্ৰথমতে কওঁ, গেৰুৱাটো আপোনালোকৰ যদি ঠাণ্ডা দিনততো একদম মূৰৰ পৰা ভৰিলৈকে বহুত প্ৰব্লেম আহে আমাৰ, কিন্তু তাৰ মাজত গেৰুৱাটোৰ বিষয়ে সেইকাৰণে ক'ব খুজিছোঁ। বহুতৰ 12 মাহে গেৰুৱাটো ফাটি থাকে, আৰু কিছুমানৰ অকল ঠাণ্ডাৰ সময়তহে গেৰুৱাটো ফাটে। আৰু ইমান চিন্তা কৰিবলগীয়া একো কথা নাই, কিন্তু বহুতে শিলো ব্যৱহাৰ কৰে, শিলেৰে ঘঁহি দিয়ে, কিন্তু সেইবিলাক কৰিব নালাগে। তেতিয়া কৰিলে বেছিহে হোৱা যেন পাওঁ মই, সেইটো মানে হ'লে। গতিকে আপোনালোকে ৰাতি শুবৰ সময়ত কুহুমীয়া পানীৰে ভৰিখন ভালদৰে ধুই ল'ব, চাফা কৰি ল'ব। আৰু তাতে আপোনালোকে ভেচলিন পেট্ৰলিয়াম জেলি পায়, বজাৰত কিনিব পাব, মানে ওচৰত ফাৰ্মাচীটো পাব। বেলেগ নহয়, কিন্তু ভেচলিনৰ বহুতকেইটা আইটেম আছে, কিন্তু পেট্ৰলিয়াম জেলি সেইটো আনি সেইটোৰ লগত নেমুৰ ৰস মিক্স কৰি আপোনালোকে ভৰিত সানি, কপাহী তেনেকুৱা মোজা পায় যে, খুব মানে পাতল সূতাৰ ধৰণৰ, মানে তেনেকুৱা মোজা পিন্ধি শুই থাকিব। তেতিয়াহ'লে ধূলি বালিও নালাগে, শুই থাকিলে ভাল। কাৰণ গেৰুৱাটোতে যিহেতু আমাৰ ৱেইটটো পৰে, দিনত লগোৱাতকৈ ৰাতিত লগালে ভাল হয়। আৰু যদি ভৰি বেছিকৈ গাত হৈ ফাটিছে, তেতিয়া নেমু টেঙা নলগাব। তেতিয়া আপোনালোকে মানে গ্লিচাইন, গোলাপ জল ব্যৱহাৰ কৰিব পাৰিব। এই দুটা লগাই চাব, তেতিয়া আপোনালোকে খুব কম সময়ত কিন্তু ভাল ফল পাব। আৰু এতিয়া যাওঁ, মই 9:30 বাজিছে, আজি ৰাতি বহুত দেৰি হৈছে, কাৰণ আমাৰ এওঁ আজি বাহিৰত গৈছিল, আহি পোৱা নাছিল কাৰণে আমিও ৰৈ থাকিলোঁ। এতিয়া 9:30 এওঁক কোনোবাই মানে মাছ অকণমান গিফ্ট দিছিল, আৰু লগতে 1 বাতিমান হাঁহৰ মাংস দিছিল। মোৰ কাৰণে আজি দিনটো বিৰাট ভাল লগা দেই, হাঁহৰ মাংস বহুত দিন খোৱা নাই, কোনোবাই দিয়াৰ কাৰণে ভালেই লাগিল। গতিকে আগতে পাকঘৰত যাওঁ, কাৰণ মাছখিনি ঠিক কৰি লওঁ, নহ'লে মাছখিনি বেয়া হৈ যাব। যিহেতু গাঁৱৰ পৰাও বন্ধুই দিছিল, সেইকাৰণে মাছখিনিৰ ওচৰত যাম। মাছ ইয়াতে মাছকেইটা কি মাছ মই ভালদৰে নাজানো, কিন্তু 2 কেজিমান মাছ আছে ইয়াতে। ভকুৱাটো যথেষ্ট ডাঙৰ ভকুৱা বোধ হয়, আৰু মোৰ এটা আইডিয়া, এটা ভকুৱা আৰু এটা চাগে মিৰ্গা টাইপ কিবা, মই ভালদৰে চিনি পোৱা নাই। গতিকে ৰাতি হৈছে, দিনতে যিহেতু বস্তুটো দিছিল, সেইকাৰণে মাছখিনি আগতে ঠিক কৰি লওঁ। মাছখিনি মই নিজে কাটিম দেই, নিজে কাটি লওঁ। আচলতে মাছ মাংস মই এনেকৈ লৈ আহিলে ঘৰত নিজে ঠিক কৰি লওঁ গোটেইবিলাক। আৰু লগতে এবাতি হাঁহৰ মাংস দিছিল, ধন্যবাদ দিছোঁ দেই আপোনাক, বন্ধুজনক মোৰ ফালৰ পৰা মাংসখিনিৰ কাৰণে। মোৰ একদম ফেভৰেট। মাছখিনি ইমান ডাঙৰ আছিল যে মই কাটিব একদম পৰা নাছিলোঁ। তাতে মানে আমাৰ ঘৰত যিহেতু বালি বা ছাই এনেকুৱা বস্তু হ'লে ভাল হয় মাছ কাটিবলৈ, আৰু মোৰ হাতখন বাৰে বাৰে পিছল হৈ গৈছিল, মোৰ যিহেতু ছাইও নাছিল। তাতে ৰাতি হৈছে, ইমান দেৰি হৈছে, গতিকে আৰু বাহিৰত গৈ ছাই বালি বিচাৰাটো সম্ভৱো নহয়, সেইকাৰণে মই এনেকৈ কাটি থৈছিলোঁ। আৰু নিজে চাফা তাফা কৰি লৈ মাছখিনি ধুই ল'লোঁ। আৰু মাথাটো মই কাটিব নোৱাৰিলোঁ, আপোনালোকক দেখালোঁ। মাথাটো যেনেকৈ আছে তেনেকৈ থাকিল, পিছত চিন্তা কৰিম। মোৰতো এনেকৈ লোকেল মাছ আহিলে কোনোবাই গিফ্ট দিলে ভালেই লাগে বাৰু, হয়নে নহয় কওকচোন? আপোনালোকে ভাল পায়নে? মই হ'লে বহুত সুখী হৈ যাওঁ কোনোবাই এনেকৈ দি পঠালে। ফ্ৰেণ্ডছ, এতিয়া বহুত দেৰি হৈছে ৰাতি, এতিয়াতো মাছ চাফা তাফা কৰি 11টাই বাজিছে। যিহেতু আজি আৰু মোৰ মাছ বনোৱা নহয়, গতিকে ভ্লগটো মই বেলেগ একো দেখুৱাব নহ'ল আপোনালোকক। আজি মই ইমানতে সামৰোঁ, কিন্তু মই অহাকালিলৈকে মোৰ এই ভিডিঅ'টো থাকি যাব। গুড মৰ্ণিং ফ্ৰেণ্ড, গুড মৰ্ণিং। এতিয়া 7টা বাজিছে, ৰাতিপুৱা শুই উঠিলোঁ। ইমান ঠাণ্ডা যদিও মানে ফ্ৰেছ হোৱাই নাই, উঠিয়ে আগতে আপোনালোককে মাত দিলোঁ। তো আজি
কেনেকৈ কি কৰিম, আজিৰ দিনটো কেনেকৈ আগবাঢ় আজি মোৰ আলহী মানে কি কাম কৰিবৰ কাৰণে দাদা এজনকো মাতিছোঁ। অকণমান ঘৰৰ মানে আমাৰ সেই বাহিৰৰ ফালে থকা বাথৰুমবিলাক অকণমান চাফা কৰিব লাগে। বান্দৰে টিং চিং ভাঙি দিছে, চ' সেইখিনিও ঠিক কৰিব লাগে। আৰু অকণমান ওলাইও যাম, গতিকে ওলাই যোৱাটোতো আপোনালোকক দেখাম নে নেদেখাম নাজানো বাৰু, শ্বেয়াৰ কৰিব পাৰিম নে নোৱাৰিম, কিন্তু যদি সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিৰ দিনটো কেনেকৈ কি কৰিম আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। তো ব'লক আগতে মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ আপোনালোকৰ সন্মুখত আহি যাম। চ' আপোনালোকৰ ওপৰৰ পৰা ৰুমৰ পৰাই দেখুৱালোঁ। দাদাজনে কাম কৰি আছে, তেওঁ নিৰ্দিষ্ট সময়ত ধুনীয়াকৈ আহি পাইছে, মইহে উঠোঁতে দেৰি হ'ল। আৰু তেওঁৰ কাম কিছু আগেই বাঢ়িল। মই গা চা ধুই ফ্ৰেছ অকণমান ওলাই যাম বুলি ওলাই আহিলোঁ, অলপ জোৰ পুখুৰীৰ ফালে যাম। ঘৰৰ পৰা ওলাই আহোঁতে আপোনালোকক দেখালোঁ মোৰ ঘৰত গোলাপ ফুলো ফুলিছে। দেখিছেনে, ইমান মানে ভাল লাগিছে গোলাপ ফুলটো ফুলোতে। ইমান দিন ট্ৰাই কৰোঁতে পিংক কালাৰ গোলাপ ফুলটো দেখি ভাল লাগিছে, ভাবিলোঁ আপোনালোককো দেখাওঁ। এটাই লাগিছে কিন্তু। এওঁ আৰু মই অকণমান জোৰ পুখুৰীৰ ফালে গৈছিলোঁ কিবা এটা কামত। যাওঁতে দেখিলোঁ মানে ইমান ধুনীয়াকৈ পুখুৰীত ৰাজহাঁহকেইটা চৰি আছে। ইমান ভাল লাগিল দেখি, মানে মই ভাবিলোঁ নাই এতিয়া ৰৈ কেনে লৈ দিওঁ। গুৱাহাটীৰ মাজমজিয়াত যেতিয়া এনেকৈ আপুনি হাঁহ চৰি থকা দেখে নহয়, তাতকৈ আৰু ভাল লগা কি থাকিব কওকচোন। ঠাণ্ডাত ধুনীয়াকৈ চৰি আছে তাতে, বিন্দাছ। দেখি ভাল লাগিছে ন, বহুতকেইটা আছে। কাৰ বা হয় ৰাজহাঁহকেইটা? মোৰ যে এনেকুৱা ওচৰত যাব মন গৈছিল, কিন্তু হাঁহবিলাকে খেদে নে ৰাজহাঁহকেইটা খেদে জানেনে, ভয় লাগে সেইকাৰণে। ভাবিলোঁ আপোনালোকক এবাৰ দেখাওঁ হাঁহকেইটাকে। আহিছেই চোৱা ডিঙিটো মেলি। দাদাজনক ঘৰখীয়া কৰি থৈ কিনে আমি জোৰ পুখুৰীত গৈছিলোঁ। আহি এতিয়া মই মাছ বনাওঁ। মাছ যে আনিছিল কালি, মগজেৰে বনাম। আৰু ইয়াত মই মগজ 2 চামুচ, 2.5 চামুচ মগজ দিছিলোঁ, আৰু সৰু চামুচ এখনেৰে 1 চামুচ সৰিয়হ দিছিলোঁ, বগা সৰিয়হটো। আপোনালোকে সৰিয়হ নিদিলেও কোনো কথা নাই, মই অলপ মিক্স কৰি দিছিলোঁ ডাঠ হ'বৰ কাৰণে। আৰু এইখিনি আদা নহৰু জলকীয়া নিজৰ সোৱাদ মতে দিব। আৰু মই গোটেইখিনি মগজখিনি মই মোটামুটি আধা ঘণ্টামান তিয়াই থৈছিলোঁ। তো এতিয়া মই পটাত পিচি লৈছোঁ, মিক্সি ব্যৱহাৰ কৰা নাই। পটাতে মই ধুনীয়াকৈ পিচি ল'ম। কাৰ হৈছে ভালদৰে পটাত এনেকৈ পিচি ল'ব। মগজেৰে মাছ খাব বহুত ভাল লাগে জানেনে আপোনালোকে। বজাৰত একদম মাৰ্কেটত গৈ মগজ বুলি ক'লে হয়, দামো বহুত নলয়, খোলাকৈও পায়, খোলাকৈও বিক্ৰী কৰে। গতিকে একো টেনশ্যন নাই, যাব মগজ আছে যদি খুজিব দিব, একে সৰিয়হৰ নিচিনা। আৰু বিয়া চিয়াত যিহেতু এইটো বস্তু বহুত ব্যৱহাৰ হয়, গতিকে খাই আপোনালোকেও পাইছে, কিন্তু হ'লেও মই ভাবিলোঁ অকণমান ফিচটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আৰু একে পটাখনতে মই আদা নহৰু জিৰা জলকীয়া গোটেইখিনি পিচি ল'ম। Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be like. She works the nights by the wire. She's gonna stay so far away from her father's daughter. She's once a light. মই দুটা আলু এনেকৈ কাটি লৈছোঁ, এনেকুৱা ডাঙৰ ডাঙৰ টুকুৰা কৰি। আলু নিদিলেও কোনো কথা নাই, কিন্তু মোৰ যিহেতু আলহী আছে ভাত খোৱা, সেইকাৰণে মই আলু দি দিলোঁ অলপমান বেছি হ'বৰ কাৰণে। প্লাছ মগজখিনি আদা নহৰু পেষ্টটো, তাতে জলকীয়া আপোনালোকে নিজৰ মতে দিব। আৰু পিঁয়াজ মই এনেকুৱা 2টা লৈ লৈছোঁ, আৰু এটা বিলাহী লৈ লৈছোঁ। বাকী যেতিয়া মগজখিনি দিম তাতে আপোনালোকে পানী মিক্স কৰি ল'ব। আৰু এটা কথা কওঁ মই আপোনালোকৰ, মগজখিনি যেতিয়া আপোনালোকে কেতিয়াবা সৰিয়হ বা মগজেৰে অকণমান নেমু যদি চেপি দিয়ে তেতিয়াহ'লে আৰু ভাল হয়। তেতিয়া তাত অকল সৰিয়হেৰে বনালে যিটো এটা তিতা ভাৱ থাকে, সেই ভাৱটো নাথাকে। মই
বেলেগকৈ আৰু মাছখিনি ফ্ৰাই কৰি লোৱা নাই আৰু হালধি নিমখো সানি লোৱা নাই। ডাইৰেক্ট কেৰাহীটোতে মই গোটেইখিনি মাছ এনেও ফ্ৰাই নকৰোঁ, যিখিনি সম্ভৱ সেইখিনিহে বনাম মই। গতিকে মই কেৰাহীতে তেল আৰু হালধি দি দিছোঁ। তেল হালধি আৰু নিমখ একেলগে দি লৈ কেনে ইয়াতে ফ্ৰাই কৰি ল'ম মাছখিনি এতিয়া মই। মই মাছখিনি উঠাই ল'লোঁ আৰু সেই একে তেলতে একেখন কেৰাহীতে মই প্ৰথমতে অলপ জিৰা দিলোঁ, গোটা জিৰা আৰু গোটা ধনিয়া দিছোঁ। তাৰপিছত ফোৰণ দিলোঁ আৰু পিঁয়াজ দিলোঁ। এতিয়া পিঁয়াজখিনি কেঁচা গোন্ধটো নোযোৱালৈকে মই পিঁয়াজখিনি ফ্ৰাই কৰিম আৰু ইয়াৰ কালাৰটো অকণমান চেঞ্জ হ'ব দিম। আৰু জলকীয়া মই আগতে যিহেতু পিছতে জলকীয়া দিছিলোঁ পিছত, এতিয়াও মই 2টা জলকীয়া দিলোঁ। জলকীয়া হ'লে খাবলৈ সোৱাদ হয়, গতিকে আপোনালোকে নিজৰ মতে জলকীয়া ব্যৱহাৰ কৰিব পাৰে। এইটো হৈছে জিৰা, আদা, নহৰু পেষ্ট। এইটো মই ভালদৰে গোটেইখিনি মছলা মই ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া মই বিলাহীখিনি দি দিছোঁ। যিহেতু মছলাটো ফ্ৰাই হৈ গৈছে, বিলাহীখিনি আকৌ কোমল হোৱালৈকে ফ্ৰাই কৰিম। আপোনালোকে এটা কাম কৰিব পাৰে, যদি আলুটো আপোনালোকে আগতে ফ্ৰাই কৰি উঠাই থ'ব পাৰে। মই একেলগে ফ্ৰাই কৰি ল'ম বুলি ভাবিছোঁ। বিলাহীৰ পিছত আলুটো দি কেনে মই ঠিক সিজাই ল'ম আৰু। দি দিছোঁ অকণমান চেনি বা নিমখ যদি দিওঁ বিলাহীটো সোনকালে কোমল হৈ যায়, গতিকে মই অলপ চেনি দি দিলোঁ। আৰু আপোনালোকে ইয়াক ঢাকিও ফ্ৰাই কৰিব পাৰে, তেতিয়া বিলাহীটো সোনকালে কোমল হৈ যাব। আৰু গেছৰ ফ্লেমটো সদায় কমাই ৰাখিব, নহ'লে সোনকালে জ্বলি যোৱাৰ চান্স থাকে। মোৰ বিলাহীখিনি প্ৰায় ফ্ৰাই হৈছে, সিজি গৈছে বিলাহীখিনিও। এতিয়া মই আলুখিনি এড কৰিম আৰু আলুখিনি সিজালৈকে ইয়াক ভালদৰে ফ্ৰাই কৰিম। আৰু ইয়াত মই আলুখিনি দিওঁতে ইয়াত মই নিমখ আৰু হালধি দিম। হালধি নিমখ আপোনালোকে নিজৰ নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি ল'ব, কাৰণ পানী আপোনালোকে কিমান দিয়ে নিজৰ মতে দিব, তেতিয়াহ'লে নিমখটো প্ৰয়োজন হ'ব নিজৰ মতে। গতিকে এনেকৈ আলুখিনি ফ্ৰাই কৰি ল'ব। এতিয়া মই মগজখিনি ইয়াতে এড কৰিলোঁ আৰু মগজখিনিত মই অকণমান পানী মিক্স কৰি দি দিছোঁ আৰু পানীত মিহলালৈ দিছোঁ আৰু লগতে দিছোঁ মগজখিনি মই অলপ সময়হে ফ্ৰাই কৰিছিলোঁ, তাক মই বেছি সময় ফ্ৰাই কৰা নাই। আৰু তাত যিহেতু মই এটা সৰু ষ্টীলৰ বাতিৰে 3 বাতি পানী দিছিলোঁ ইয়াতে। আপোনালোকে নিজৰ মতে পানীটো জোখমতে দি ল'ব। আৰু যেতিয়া মগজখিনি ভালদৰে উতলিছে, তেতিয়া মই ইয়াক ফিছখিনি দি দিছিলোঁ। মাছখিনি ইমান কোমল যে ভয়ে লাগে ভাঙি চাঙি যাব বুলি, একদম লাহে লাহে উল্টাই মেলি দিছিলোঁ আৰু ইয়াক কিছু সময় মই উতলিব দিম। আৰু তাৰপিছত হৈ যাব মোৰ মগজৰে বনোৱা মাছৰ তৰকাৰী, যাক মই আজি খুব আৰামছে খাবলৈ দিম আটাইকে। আৰু চবতকৈ আগতে দিম আমাৰ আই মানুহ, কাৰণ আই মানুহ আমি ভাত খাবৰ কাৰণে ৰৈ আছে বা ফিছেৰে ভাত খাবলৈ। এনেকৈ হাই কৰি দিয়া। কি খবৰ? সাবস্ক্রাইব আওয়ার চ্যানেল। আৰু মোৰ ফিছ ৰেচিপিটো হৈ গৈছে আজি। এইটো ট্ৰাই কৰি চাব ঘৰত, একো ডাঙৰ কথা নহয়, একদম সহজ, খাবলৈও সোৱাদ হয়, যথেষ্ট সোৱাদ হয়। আলহী আহিলে ইয়াক শ্বেয়াৰ কৰিব পাৰে। আৰু মই ছোৱালীজনীক
মানে মাক আমাৰ অকণমান খাব দিওঁ, তাক আগতে খাব দিওঁ, যিহেতু দেৰি হৈছে যথেষ্ট। বজাৰ চজাৰ কৰি ঘূৰি আহোঁতে মোৰ বহুত দেৰি হৈ গৈছে। গৰম নেকি চাবা মা, গৰমে থাকিব। খাই দিয়া। গৰম নে? গৰম আৰামছে খাই থাকিব। ওকে, ৱা টেষ্টি নে? কোৱা টেষ্টি নে ইয়াম্মি? কোৱা এনেকৈ কোৱা, টেষ্টি এনেকৈ কোৱা। মই এনেকৈ কোৱা টেষ্টি। দেউতা ধৰিলে বোলে। চ' ফ্ৰেণ্ড, মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিব খুজিছোঁ, যিহেতু এতিয়া ৰাতি 8টাই বাজিল। দিনটো কাম এনেকৈ বহুত দৌৰা মেলা কৰি ৰন্ধা বাঢ়ি কৰি থাকোঁতে ইমান ভাগৰ লাগিছে যে আৰু ইমান মহ আছে, আঁঠুৱাখন দি ভিতৰত বহি লৈছোঁ। গতিকে আপোনালোকে যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিম।